বিবাহৰ বাবে ৰাজ্যত পুনৰ এক ভয়ংকৰ ঘটনা। পুত্ৰৰ অনিশ্চিত ভৱিষ্যতক লৈ চিন্তিত হয় মাতৃৰ চৰম সিদ্ধান্ত। ইয়া আল্লাহ, মোক দুনিয়াৰ পৰা লৈ যোৱা, আমাৰ মছজিদটো ভাঙি পেলালে এতিয়া আমি ক'ত নামাজ পঢ়িম। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোক এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া আল্লাহ, মোক দুনিয়াৰ পৰা লৈ যোৱা, আমাৰ মছজিদটো ভাঙি পেলালে এতিয়া আমি ক'ত নামাজ পঢ়িম। মোৰ ল'ৰা এটা মৰি গ'লে আপত্তি নাই, মছজিদ কিয় ভাঙিছে? মছজিদ ভাঙিছে, মাদ্ৰাছা ভাঙিছে, কিন্তু ক্ষতিপূৰণ দিবনে? আন এটা ভয়ংকৰ খবৰ হৈছে ৰাজ্যৰ শিক্ষা খণ্ড শ্ৰেণীকোঠাত আবদ্ধ কৰি ছাত্ৰক দলবদ্ধ শাৰীৰিক নিৰ্যাতন কৰিলে শিক্ষক নহয়। ৰাজ্যৰ শিক্ষা খণ্ডৰ শ্ৰেণীকোঠাত আবদ্ধ কৰি ছাত্ৰক দলবদ্ধ শাৰীৰিক নিৰ্যাতন কৰিলে শিক্ষকে। জিৰণি কোঠালিত নি অৰ্ধনগ্ন কৰি প্ৰচণ্ড প্ৰহাৰ। চিৰাং জিলাৰ ঢালিগাঁও স্থিত এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। শিক্ষক কেইজনে বিদ্যালয়ৰ ভিতৰতে অষ্টম শ্ৰেণীত অধ্যয়নৰত 9ৰ পৰা 10 গৰাকী ছাত্ৰক শ্ৰেণীকোঠাৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধভাৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি ঢালিগাঁও স্থিত ব্যক্তিগত খণ্ডৰ PKM ইংলিছ মিডিয়াম স্কুলত 9 ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। নিৰ্যাতনৰ চিকাৰ হোৱা কেইবাজন অভিভাৱকে PKM স্কুলৰ অধ্যক্ষগৰাকীক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে। আজিলৈকে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক কেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে এই ঘটনাৰ ভুক্তভোগী এজন ছাত্ৰই সংবাদ মাধ্যমৰ আগত শিক্ষকৰ দ্বাৰা সন্মুখীন হোৱা ভয়াৱহ অত্যাচাৰৰ বিষয়ে সদৰি কৰে। মতে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ B ছেকশ্যনৰ ছাত্ৰসকলে ধেমালি কৰি একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ সংক্ষিপ্ত তথা উপনাম ৰাখিছিল আৰু তেওঁলোকে নিজৰ মাজতে সেই নামেৰে ধেমালি কৰিছিল।